নমস্কাৰ, পুনৰ স্বাগতম জনাইছোঁ আছামিজ গ্ল'বেল ইনফো নামৰ মোৰ ইউটিউব চেনেলটোলৈ। মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ যে মধ্যযুগৰ অসমৰ কিছুমান নজনা তথ্য। যদি এই তথ্যসমূহ সম্পূৰ্ণভাৱে জানিব বিচাৰে তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। এনেকুৱা ধৰণৰ তথ্যৰ ওপৰতে ভিত্তি কৰি জব এক্সামৰ যে কুৱেশ্যনবোৰ কাটে। যদি বিশ্বাস নহয় তেন্তে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনবোৰ কালেক্ট কৰি চাব পাৰে। তেন্তে বেছি পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। কিমান শতিকাত আহোমসকল অসমলৈ আহিছিল? ইয়াৰ উত্তৰটো হৈছে ত্ৰয়োদশ শতিকা। কিমান শতিকাত আহিছিল? ত্ৰয়োদশ শতিকাত। আৰু আহোমসকলে অসমত যে 19শ শতিকাৰ মাজভাগলৈকে যে প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল। কিমান বছৰ ৰাজত্ব কৰিছিল? প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ উত্তৰটো হৈছে চুকাফা। চুকাফা হৈছে যে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা। তেওঁ বৰ্তমানৰ পৰা প্ৰায় 790 বছৰ আগেৰে মাওলুং নামৰ ৰাজ্যৰ পৰা যে মুংকং হৈ যে পাটকাই পৰ্বতেৰে যে অসমত প্ৰৱেশ কৰিছিল। কিমান খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে 1228 খ্ৰীষ্টাব্দত। কিমান খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল? 1228 খ্ৰীষ্টাব্দত। ঠিক আছে। চুকাফাৰ পিছত আহোম ৰাজবংশৰ যে কিমানজন ৰজাই ৰাজত্ব কৰিছিল? ইয়াৰ উত্তৰটো হৈছে 39 জন। চুকাফাৰ পিছত আহোম ৰাজবংশৰ যে 39 জন ৰজাই ৰাজত্ব কৰিছিল। কিমানজন ৰজাই ৰাজত্ব কৰিছিল? 39 জন। ঠিক আছে। বংগৰ নবাব কোন? ইয়াৰ উত্তৰটো হৈছে মিৰ্জু মলা। মিৰ্জু মলা হৈছে বংগৰ নবাব। আৰু মিৰ্জু মলাই 1662 খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত তেওঁ অসম আক্ৰমণ কৰিছিল। কাৰ দিনত অসম আক্ৰমণ কৰিছিল? আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত। ঠিক আছে। ব্ৰহ্মপুত্ৰ নদীৰ ওপৰৰ পাণ্ডু আৰু আমিন গাঁৱৰ সংযোগী দলংখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে শৰাইঘাট দলং। সংযোগী দলংখনৰ নাম কি? শৰাইঘাট দলং। ঠিক আছে। কিমান খ্ৰীষ্টাব্দত স্বৰ্গদেউ গদাধৰ সিংহ ৰাজত্বকালত যে ইটাখুলিত আহোম আৰু মোগলৰ মাজৰ শেষ যুদ্ধ হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1682 খ্ৰীষ্টাব্দত। কিমান খ্ৰীষ্টাব্দত? 1682 খ্ৰীষ্টাব্দত। ঠিক আছে। আৰু 1682 খ্ৰীষ্টাব্দৰ ইটাখুলিত হোৱা এই যুদ্ধৰ পিছতে মানাহ নৈয়ে আহোম ৰাজ্যৰ পশ্চিম সীমা হিচাপে নিৰ্ধাৰিত হৈছিল। আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন? কোন আছিল? যে আহোমসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজাজনৰ নাম হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহ। সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? স্বৰ্গদেউ ৰুদ্ৰসিংহ। আৰু ৰুদ্ৰসিংহ হৈছে যে গদাধৰ সিংহৰ পুত্ৰ। স্বৰ্গদেউ গৌৰীনাথ সিংহই ক'ত ৰাজধানী পাতিছিল? ইয়াৰ উত্তৰটো হৈছে যোৰহাট। স্বৰ্গদেউ গৌৰীনাথ সিংহই ক'ত ৰাজধানী পাতিছিল? যোৰহাটত। ঠিক আছে। কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন? কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা হৈছে বিশ্বসিংহ। কি নাম? বিশ্বসিংহ। ঠিক আছে। বিশ্বসিংহ হৈছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা। ত্ৰিপিটক যে কোন ধৰ্মৰ ধৰ্মপুথি? ত্ৰিপিটক হৈছে বৌদ্ধ ধৰ্মৰ ধৰ্মপুথি।
কোন ধৰ্মৰ ধৰ্মপুথি? বুদ্ধ ধৰ্মৰ ধৰ্মপুথি। ঠিক আছে, আজিৰ ভিডিঅ'টো ইমানে। ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মই আপলোড কৰা এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ যদি পোনপ্ৰথমে চাব বিচাৰে তেন্তে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব।